হেল্ল' গাইজ, মই কওঁ আপোনালোকে চাই গম পাইছে মানুহবিলাক কামে কাজে লাগি গৈছে। মই এতিয়া ব্ৰাছ কৰি আছো। মোৰ হাতত আছে 2 পেকেট চিং চাইনিজ। নহয় মিমিৰ দৰে য়ম্মি, মানে চাইনিজ ভাষাত লিখা আছে সেইকাৰণে চিং চাইনিজ বুলি। সৰুতে কিন্তু ল'ৰা মানুহ চব কেইটা নেগেল কিন্তু দেই, বস্তু উঠাই কেনে খোৱা যে টেষ্ট কৰি। 2 পেকেট মেগী ইমান ডাঙৰ বাতিৰি নিশ্চয় ডাঙৰ হ'ব পাৰে, কিন্তু মেগী কিন্তু অকমানে আছে। হৈ গ'ল মেগী 10 মিনিটতে। মোৰ অলপ ফোন আহি কি বল এটা খানা খাওঁ। খানা বুলি ক'লে কিন্তু মই ৰ'ব নোৱাৰা। ভেগা ভেগিকে আহিছো, যি মাংস শেষ হ'ল নেকি, পিনে মাংস বইলহে দিছে। অকমান জল্দি অহা মানে হ'ল পিয়াজ চালা, আদা নহৰু চালা। বহুত জ্বালা। আজি স্পেচিয়েল হ'ল ভোট জলকীয়া লগত লাই গাহৰি। আমি গোটেই মাহ বহি কেনে মেহফিলটো জমাই মেহফিলটো সুন্দৰ ৰাখিবৰ কাৰণে খানাত মেইন বস্তুটো হৈছে ড্ৰিংক, যিটো বস্তু আমাৰ লিষ্টত নাই, কাৰণ আমি এটা হৈছো দেৱ শিশু। আজিকালি আকৌ ক্ৰিকেট বুলি ক'লে বেলেগ জোচ এটা আহে কিন্তু মোৰ মনত। পৰম্পৰাৰ ওপৰত নিৰ্ভৰ ৰাখি কেনে আমি 4 পিচ মাংস ওলাই। কিন্তু আমাৰ খানাৰ মাজত এটা লাল উপলব্ধ হয়, তেখেতে গাহৰি নাখায়। তেখেতৰ কাৰণে মই স্পেচিয়েলকে গাহৰি নহয় ব্ৰইলাৰ বনাব। ডাইৰেক্ট কৈছি ভাই খানা বনাব জানা না? মই কৈছো খানা এনেকা বনাম 10 ডাইৰেক্ট সেট মানে বেয়া শব্দ নহয় আকৌ, সেইটো ভাল। 7 পিচ মাংস 2 পিচ মাইনাছ। চুচি বাচি খাইছে 2 পিচ। ইফালে আকৌ কুকাৰত চিটি মাৰিছে, বাইচমুতি চাউলৰ গোন্ধ ওলাই আছে। মই বোলে আজি খাম কিন্তু কি হজম কৰিবৰ কাৰণে নেমু আছে আৰু উইথ গেষ্ট্ৰিক কৰিব কাৰণে পাপৰ। আৰু মই বোলে 2 ঠেঙীয়া মাংস। গোটেইবিলাকে একেবাৰে বহি কাৰণে মেহফিলটো জমাই বাইচমুতি চাউলৰ ভাতৰ গোন্ধৰ লগত গাহৰি মাংস। মই সঁচাকে কৈছো, আজি প্ৰায় 1-1.5 মাহ পিছত গাহৰি মাংস খালো। কি যে টেষ্ট! গাহৰিৰ কেইটা ঠেং আছিল পাহৰি গৈছিলো নহয় মই গাহৰি নোখোৱাৰ কাৰণে। এতিয়া বাৰু মনত আহিছে বাৰু 4খন ঠেং।